তো ফ্ৰেণ্ডছ মেডিকেল পাই গ'লোঁ জাষ্ট। তো এতিয়া যাওঁ, গৈ কিনে চাওঁ কি হয়। তো ব'লক গৈ লওঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, নমস্কাৰ। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো ফ্ৰেণ্ডছ গৈ আছোঁ আজি গুৱাহাটীত, মানে GMCHত মেডিকেলত গৈ আছোঁ। তো কিবা এটা মানে দেখাবৰ কাৰণে গৈ আছোঁ। তো এতিয়া টাইম হৈছে 5:30 বাজিল। যাম আৰু মোৰ যে দোকানখন আছে, দোকানৰ মালিকজনৰ লগত যাম। তো এতিয়া যাব ওলাইছোঁ আৰু সি চাহ খাই আছে। তো দুয়োটাই যাওঁ। আৰু নদীৰ পানী কমিছে ফ্ৰেণ্ডছ, আৰু এইফালে গৰাখহনীয়া আছে, মাটি থৈ গৈছে। তো এতিয়া যাওঁ আৰু 5:30 ৰ'দ দিছে ফ্ৰেণ্ডছ। তো এতিয়া যাওঁ। তো ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ চকত এইটো শিৱ মন্দিৰ। তো আৰু এইফালে আছে দোকান, এইখন মোৰ দোকান হয়। তো এতিয়া যাওঁ আৰু। তো ফ্ৰেণ্ডছ আহি পালোঁ আমাৰ টেম্পু ষ্টেণ্ডটো, মানে এইটো ফুলৰ তলৰ চক হয়। আৰু মোৰ এইফালে লেফ্ট চাইডে আছে চুইচ গেটটো আমাৰ। তো গৈ আছোঁ এতিয়া, ব'লক। হিয়াৰ বাহিৰ সুৰে হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰে হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। জোৎস্না হৃদয়ৰ হাসনা, তুমি মোৰ মন জোৎস্না হৃদয়ৰ হাসনা। তো ফ্ৰেণ্ডছ মেইন ৰোড আহি পাই গ'লোঁ, মানে গৌৰীপুৰ আহি পাই গ'লোঁ ফ্ৰেণ্ডছ। আৰু দুয়োটাই গৈ আছোঁ লাহেৰে, স্কুটিত গৈ আছোঁ। আৰু ৰাতিপুৱাৰ টাইমত মানে মজা বতাহ লাগিছে। তো দুয়োটাই গৈ আছোঁ, আৰু অলপমান গ'লে শৰাইঘাট দলং পাম, আৰু মানে গুৱাহাটী পামেই আৰু বেছি দেৰি নাই। তো গৈ আছোঁ দুয়োটাই। পৰাণৰ কোলে কামনা, পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা, ৰিক্ত হিয়াৰ ৰচনা। পৰাণৰ কোলে কামনা, পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰানা, ৰিক্ত হিয়াৰ ৰচনা। আদাবাৰী আহি পালোঁ ফ্ৰেণ্ডছ, আৰু ইয়াতে চাহ খাব সোমাইছোঁ। এইফালে বহিছে মইনা, চাহটো খাই লওঁ। চাহ খোৱা হৈ গ'ল ফ্ৰেণ্ডছ, আৰু এইফালে তামোল লৈ আছে। তো তামোল খাওঁ, তামোল লোৱাৰ পিছত সি যাব আৰু হেৰিত মন্দিৰত, তামোল লৈ আছে। তো ফ্ৰেণ্ডছ মইনাটা গ'ল, আৰু ময়ো যাওঁ আৰু মেডিকেলত।
তো ফ্ৰেণ্ডছ আদাবাৰীত ৰখিলোঁ অলপ সময়। তো এতিয়া যাওঁ আৰু ইয়াতে চাহ খালোঁ, তামোল খালোঁ, এনেকৈ কিবা কিবি খালোঁ। তো এতিয়া যাওঁ আৰু মেডিকেললৈকে, 7টা বাজিলে। তো যাই পাওঁতে আধা ঘণ্টামান লাগিব, আধা ঘণ্টাটো লাগিবই। তো 7:30 8টা বজাত গৈ পাম। তো বলক মেডিকেললৈকে যাই লওঁ, বলক। ভৰলুমুখ আহি পাই গ'লোঁ ফ্ৰেণ্ডছ। মোৰ লেফ্ট চাইডে ভৰলুমুখ আৰক্ষী থানা। ভৰলুমুখৰ পৰা ফেঞ্চি বজাৰলৈকে মানে এইখিনি ঠাই বহুত বেছি ভাল লাগে, কাৰণ কিয় ইয়াতে বনোৱা মূৰ্তিবিলাক বহুত আছে আৰু ব্ৰহ্মপুত্ৰ নদী পাৰতে হয়, সেইটো কাৰণে বহুত বেছি ভাল লাগে এইটো এই ঠাইখিনি আৰু। তো গৈ আছোঁ বাছত। তো ফ্ৰেণ্ডছ গাড়ীৰ পৰা নামিলোঁ জাষ্ট, এতিয়া গৈ আছোঁ মেডিকেললৈকে। তো মেডিকেললৈকে যাই লওঁ, গৈ কিনে দেখাওঁ। তো বলক মেডিকেললৈকে যাই লওঁ। তো ফ্ৰেণ্ডছ মেডিকেল পাই গ'লোঁ জাষ্ট। তো এতিয়া যাওঁ, গৈ কিনে চাওঁ কি হয়। তো বলক গৈ লওঁ। চাওক ফ্ৰেণ্ডছ কিমান মেডিকেলৰ ভিতৰত, তো পূৰা ফুল মানুহ। আৰু এইফালে টিকট কাটি আছোঁ ৰ'ব। টিকট কটা হৈ গ'ল ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ ডাক্তৰক দেখাবৰ কাৰণে। তো হৈ গ'ল টিকট কটা। তো ফ্ৰেণ্ডছ এটা ৰুমৰ ভিতৰত বহি আছোঁ, ডক্তৰ অহা নাই এতিয়ালৈকে। তো ডক্তৰ অহাৰ পিছত যাম আৰু বহি কিনে দেখাম। তো এতিয়া অলপ বহি আছোঁ, ৰেষ্ট লৈ আছোঁ। একদম মানে পূৰা গৰম দিছে। তো ডক্তৰ অহাৰ পিছত যাম আৰু গৈ কিনে দেখাম। তো ফ্ৰেণ্ডছ ডাক্তৰক দেখাই মেলি হৈ গ'ল, সকলোবিলাক কাম হ'ল আৰু টেষ্ট পৰীক্ষা কৰিলে। মোৰ মানে স্কিনৰ কিবা এটা প্ৰব্লেম হৈছিলে, তো সেয়ে দেখাব আহিলোঁ। আৰু মানে ঘামি কিনে একদম অৱস্থা নাই, মানে পূৰা ঘামি গৈছোঁ আৰু বাহিৰত পূৰা ৰ'দ দি আছে। তো এতিয়া কামবিলাক হ'ল, যাওঁ এতিয়া ঘৰত। এতিয়া যাই কিনে বাহিৰত কিবা এটা খাই লওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তো কিবা এটা খাই লওঁ, খাই লৈ কিনে এতিয়া ঘৰত যাম আৰু বলক। লিফ্টত নামি গৈ আছোঁ ফ্ৰেণ্ডছ। তো যাওঁ, মানে খোজকাঢ়িব ইচ্ছা নাই আৰু। বাহিৰত ৰ'দ চাওক ফ্ৰেণ্ডছ, কিমান ৰ'দ, একদম মানে পূৰা ৰ'দ দি আছে। তো এতিয়া যাওঁ, যাই কিনে কিবা এটা খাই লওঁ। তো ফ্ৰেণ্ডছ মেডিকেলৰ পৰা আহি পালোঁ আৰু আহি কিনে এতিয়া ফেঞ্চি বজাৰত কিবা খালোঁ, মেডিকেলত নাখালোঁ আৰু মানে মেডিকেলত যোৱাৰ মুখত, কাৰণ তাতে একো খাব লগা একো নাই। সেইটো কাৰণে ইয়াতে ফেঞ্চিত আহি কিনে খালোঁ। আৰু আহি কিনে কিবা খাই লৈ এইবিলাক বজাৰ কৰিলোঁ দোকানৰ কাৰণে, কিবা কিবি আনিছোঁ দোকানৰ কাৰণে। তো এতিয়া যাওঁ আৰু দেৰিও হ'ল, সোনকালে যাওঁ। তো বলক ঘৰলৈকে যাওঁ আৰু। তো ফ্ৰেণ্ডছ এইখন ফেৰী আহি গ'ল আৰু এইখনে যাব, 5:15 যাব বুলি কৈছে। এতিয়া 5টা বাজিল, 15 মিনিট পিছত যাব আৰু। পানী চাওক। তো ফ্ৰেণ্ডছ আহি গ'ল ফেৰী। তো ফ্ৰেণ্ডছ গাড়ীৰ পৰা নামি কিনে আহি পালোঁ আৰু এইফালে দলং পালোঁ আহি। তো এতিয়া যাওঁ ঘৰত, আন্ধাৰো হ'ল আৰু পূৰা ভাগৰ লাগিছে, মানে হাত চাত বিষাই আছে। তো এতিয়া ঘৰত যাওঁ আৰু। ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন দিনৰ সৈতে। আজিলৈ বাই বাই ফ্ৰেণ্ডছ, বাই বাই।